আজি 5 তাৰিখ আগষ্টতে আজিৰ পৰা 10 বছৰ আগত এই দতমাৰ থুলুংগাফুৰিতে আমাৰ ইপিপিএলৰ জন্ম লাভ কৰিছিল। আজিৰ এই শুভ দিনটোত মই সকলো ইপিপিএল কৰ্মীসকললৈ নেতৃবৰ্গলৈ আমাৰ সমৰ্থকসকললৈ আৰু সকলো ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ যাচিছোঁ। যোৱা 10টা বছৰ আমি ৰাইজক সেৱা কৰিবলৈ বহুত যত্ন কৰিলোঁ আৰু ৰাইজে বহুত সঁহাৰি জনালে। যোৱা 4.5 বছৰ আমি বিটিআৰৰ শাসনভাৰ চম্ভালি ইয়াতে শান্তি স্থাপন কৰা, গৰীব দুখীয়া ৰাইজক ন্যায় দিয়া আৰু যিখিনি উন্নয়নৰ কাম এই উন্নয়নৰ কাম কৰিবলৈ আমি বহুত চেষ্টা কৰিলোঁ। এইকাৰণে আজিৰ এই শুভ মুহূৰ্তত শুভ দিনটোত মই সকলোকে ধন্যবাদ যাচিছোঁ। আমি যে 10টা বছৰ ইমান ধুনীয়াকৈ ইমান ভালকৈ আমি চলি আহিলোঁ, এইটো একমাত্ৰ ৰাইজৰ আশীৰ্বাদৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ এই আসনৰ ক্ষেত্ৰত ৰাইজে সিদ্ধান্ত ল'ব কিমান আসন লাভ কৰিব ইপিপিএলে। আমাৰ ইণ্টাৰনেল যি এক্সিট পল আৰু ছাৰ্ভে ইয়াত দেখাইছে এনিথিং বিটুইন 25টা to 35টা চিট ইপিপিএলৰ জিকিব পৰা কেপাচিটি আছে আজি হিন্দু মুছলিমৰ ৰাজনীতি মই বুলি নহয়, বিটিআৰ অঞ্চলত প্ৰত্যেকজন যুৱক যুৱতীসকল কোনো পৰ্যায় হ'ব নিদিব এইটো, কিয়নো হিন্দু মুছলমানৰ ৰাজনীতি হ'লে ইয়াতে অশান্তি আকৌ ঘূৰি আহিব, এইটো কোনেও বিচৰা নাই। আমি হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলোৱে ধুনীয়াকৈ ইয়াতে জীয়াই আছোঁ। আমাৰ যে পাষ্টত আমাৰ বহুত হাইকাজিয়া হৈ গ'ল, ইয়াতে গোষ্ঠীগত সংঘৰ্ষ হৈ গ'ল, মানুহ ৰিলিফ কেম্পত আছিল, বহুত মানুহ মৰিব লগা হ'ল, হাজাৰ মানুহ মৰিব লগা হ'ল। এইটো সকলো পাহৰি ফৰগেট এণ্ড ফৰগিভ এটা ফৰ্মুলা লৈ পেলাই আমি আগুৱাব বিচাৰিছোঁ। শান্তি অলৰেডি স্থাপন হ'ল, এই শান্তিৰ আমি সকলোৱে বসবাস কৰিব বিচাৰিছোঁ, শান্তিৰ ফল আমি খাব বিচাৰিছোঁ। অশান্তি ঘূৰি অহাটো আমি কোনেও বিচৰা নাই। এইকাৰণে বড়োলেণ্ড অঞ্চলৰ প্ৰত্যেকজন যুৱতী সক্ষম যুৱক যুৱতীসকল ইয়াতে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আমি কৰিব নিদিম, হিন্দু মুছলমানৰ ৰাজনীতি আমি কৰিব নিদিম, হিন্দু খ্ৰীষ্টানৰ আমি ৰাজনীতি কৰিব নিদিম। আমি ফুল্লি প্ৰিপেয়াৰ্ড, আমি পূৰা গাৰ্ড কৰিম। এইটো বিজেপিৰ সভাপতিয়ে বুলি এটা মন্তব্য কৰিছে যে বিটিআৰত হয় 6 শিডিউল আৰু নতুবা ট্ৰাইবেল বেটল ব্লক, দুটা ব্যৱস্থা যিকোনো এটা ৰখা নাই। দিলীপ শইকীয়া দাদা বহুত আমাৰ ছিনিয়ৰ লিডাৰ হয়, আমি এলায়েন্স পাৰ্টনাৰ হয়। দিলীপ দা বহুত মানে জানা বুজা ব্যক্তি হয়, ছিনিয়ৰ ব্যক্তি হয়, আমি সকলোৱে মানো। আৰু তেখেতে আমাৰ বিটিআৰক ৰিপ্ৰেজেণ্ট কৰা এজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হয়, তেখেতে ওদালগুৰি দৰং সমষ্টিটো ৰিপ্ৰেজেণ্ট কৰে। আমি বহুত কষ্ট কৰি পেলাই দিলীপ দাক আমি জিকাই দিছোঁ। বিটিআৰবাসী ৰাইজে তেখেতৰ পৰা বহুত আশা আকাংক্ষা আছে। আজি তেখেতে যোনটো কাৰ ডিমাণ্ড আছে, এইটো 6 শিডিউল আৰু বেল্ট ব্লকটো উঠাই দিয়া, এইটো কাৰ ডিমাণ্ড আছে আজিলৈকেতো শুনা নাই। আপোনালোকে শুনিছে নেকি ক'তবা ৰেলী মিছিল আন্দোলন ডিমাণ্ড কিবা মেমৰেণ্ডাম দিয়ে আপোনালোকে শুনিছে নেকি? শুনা নাই। গতিকে যোনটো ৰাইজৰ ডিমাণ্ড নহয়, ৰাইজৰ আশা আকাংক্ষা নহয়, এইটো কথা তেখেতে কৈ পেলাই কেনেকৈ এইটো উঠাব পাৰিব? এজন MP তেখেত মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, এইটো 6 শিডিউলটো যদি উঠাই দিব লাগে তেনেহ'লে পাৰ্লিয়ামেণ্টত গৈ পেলাই মেজৰিটি 2/3 মেজৰিটি তেখেতক লাগিব। আৰু যোনটো প্ৰটেক্টেড বেল্ট এণ্ড ব্লক 1886 যি ভূমিৰ নীতি বা ভূমিৰ আইন আছে, ইয়াৰ আণ্ডাৰত যে প্ৰটেক্টেড বেল্ট এণ্ড ব্লক আছে, বেল্ট এণ্ড ব্লকত খালি শিডিউল ট্ৰাইবৰ অধিকাৰ নাই। শিডিউল ট্ৰাইব বুলি নহয়, তাতে ইয়াতে কোচ ৰাজবংশী জনগোষ্ঠীৰ অধিকাৰ আছে, সান্থালবিলাকৰ অধিকাৰ আছে, শিডিউল কাষ্টবিলাকৰ অধিকাৰ আছে, ইয়াতে নেপালী গ্ৰেজিয়াৰ সকলৰ অধিকাৰ আছে। 6টা প্ৰটেক্টেড কমিউনিটিছে আছে, তেখেতসকলৰ অধিকাৰ ইয়াতে আছে। গতিকে তেখেতে যদি ভাবি লৈছে যে বেল্ট এণ্ড ব্লকত বা প্ৰটেক্টেড বেল্ট এণ্ড ব্লকত খালি শিডিউল ট্ৰাইববিলাকৰ অধিকাৰ আছে, অলপ তেখেতে ষ্টাডি কৰাটো ভাল, অলপ তেখেতে আৰু মানে ভাল এডভাইচ লোৱাটো ভাল। তেখেতে এনে বহুত ষ্টাডিয়াছ মানুহ বুলি মই জানো তেখেতক, কিন্তু তেখেতে অলপ ভাল আৰু থাৰলি ষ্টাডি কৰিলে ভাল। আৰু যোনটো ৰাইজৰ ডিমাণ্ড নহয়, এইটো কৈ পেলাই আননেচেচাৰী এটা কেঅছ, আননেচেচাৰী এটা কনফিউজন আৰু মানুহৰ মাজত এটা ভয় আশংকা ক্ৰোধ ঘিণ এইবিলাক যদি সৃষ্টি কৰিব বিচাৰিছে এই ইলেকশ্যনৰ আগে এইটো ভাল হোৱা নাই। আৰু নিৰ্বাচনৰ আগে খালি এইবিলাক ইছ্যু কিয় উত্থাপন হয়, নিৰ্বাচন শেষ কৰিবলৈ কিয় এইবিলাক ইছ্যু উত্থাপন নহয়, এইটোকে মই মানে ভাবি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। এইটো চিন্তিত হওঁ, ৰাজনীতিৰ কাৰণে যদি আমি সমাজটো ভাগ কৰি আমি থৈ দিওঁ তেনেহ'লে শান্তি যে কেতিয়া আহিব, শান্তিত আমি কেতিয়া থাকিব পাৰিম? সদায় এটা জাতি আনটো জাতিৰ প্ৰতি আস্থা মৰম স্নেহ ভালপোৱা লৈ আমি কেনেকৈ জীয়াই থাকিব পাৰিম, সেইটোকে মই সদায় চিন্তা কৰি থাকোঁ।
হিন্দু মুছলিমে ইয়াতে ৰাজনীতি কৰিব আহিব নিদিব বুলি দ্বিতীয় শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ নাই দ্বিতীয় শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ যি নাগৰিকৰ কথা এইটো যে বিটিআৰত উল্লেখ কৰিছে মই মিডিয়াত দেখিছোঁ আমাৰ বহুত দায়িত্বশীল ব্যক্তিসকলে এই মন্তব্যটো কৰিছে এইটো বহুত দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব আমি বিটিআৰ এখন সংবিধানৰ গণ্ডিত চলা এটা অঞ্চল জ্যেষ্ঠ অনুসূচী ভাৰতীয় সংবিধানৰে এটা অনুসূচী হয় 6th শিডিউল টু ইণ্ডিয়ান কনষ্টিটিউশ্যনৰে এটা প্ৰভিজন হয় এটা শিডিউল হয় 1947ত যেতিয়া আমি স্বাধীনতা লাভ কৰিলোঁ তাৰ পিছৰ পৰাই আমাৰ 6th শিডিউল প্ৰভিজনটো 6th শিডিউল আইনটো প্ৰণয়ন কৰা হৈছে আৰু অসমত আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এইটো প্ৰযোজ্য কৰা হৈছে 2003 চনত বিটিআৰত এমেণ্ডমেণ্ট কৰি পেলাই 6th শিডিউলটো ইয়াতে ইমপ্লিমেণ্ট কৰা হৈছে মই যিমান সংবিধান পঢ়িছোঁ ইণ্ডিয়ান কনষ্টিটিউশ্যন মই যিমান বহুত পঢ়িলোঁ মই ইণ্ডিয়ান কনষ্টিটিউশ্যন আজিলৈকে আমাৰ ভাৰতত চিটিজেন টু ক্লাছ ডিভিজন মই দেখা নাই চিটিজেনশ্বিপৰ কোনো কেটেগৰী নাই যে ভাৰতৰ যিকোনো ঠাইত যাওক আপুনি বিটিআৰটো বাদ দিয়ক একদম কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে কাশ্মীৰৰ পৰা মণিপুৰলৈকে আপুনি যাওক ক'তো আপুনি চিটিজেনক মানে কেটেগৰী ৱাইজত ডিভাইড কৰা কনষ্টিটিউশ্যনেল প্ৰভিজন নাই আমাৰ একটাই কনষ্টিটিউশ্যনেল প্ৰভিজন আছে সকলোৰে আমাৰ ইকুৱেল ৰাইটছ এণ্ড ইকুৱেল অপৰচুনিটিছ আছে আৰ্টিকল 14 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কোৱা হৈছে যে সকলো নাগৰিকৰ ইকুৱেল অপৰচুনিটি আৰু ইকুৱেল ৰাইটছ এণ্ড ইকুৱেল ষ্টেটাছ আণ্ডাৰ আৰ্টিকল 14 এইটো কোৱা হৈছে গতিকে বিটিআৰত কাক ছেকেণ্ড কেটেগৰী চিটিজেন বুলি কৈছে কাক ফাৰ্ষ্ট কেটেগৰী চিটিজেন বুলি কৈছে তেখেতসকলে ভালকৈ জানিব তেখেতসকলে ভালকৈ বুজিব তেখেতসকলে ক্লিয়াৰ কৰি দিলে ভাল কিন্তু এইটো ষ্টেটমেণ্ট দিয়াৰ পিছত আমাৰ বিটিআৰ অঞ্চলত যে শান্তি ঘূৰি আহিছিলে শান্তি স্থাপন হৈছিল অলপ এতিয়া মানে বিকিনিত হ'বলৈ ধৰিছে মানুহে ভয় আশংকাত ভুগিছে আমাৰ সাধাৰণ যে খাতি খোৱা ৰাইজে ভাবিছে যে আমিও ছেকেণ্ড কেটেগৰী চিটিজেন নেকি বড়োও ভাবিছে মই ছেকেণ্ড কেটেগৰী নেকি কোনোবা বঙালীও ভাবিছে মই ছেকেণ্ড কেটেগৰী নেকি কোচ ৰাজবংশীও ভাবিছে ছেকেণ্ড কেটেগৰী নেকি তেনেকুৱা ভাবি লোৱা হৈছে আৰু যদি ইয়াতে বড়োক কৈছে যে ফাৰ্ষ্ট কেটেগৰী চিটিজেন বড়োবিলাকতো শিডিউল ট্ৰাইব হয় শিডিউল ট্ৰাইব মানে কি এটা ৰিজাৰ্ভেশ্যন লৈ চলা এটা জাতি হয় সংবিধানৰ আণ্ডাৰত কনষ্টিটিউশ্যনৰ আণ্ডাৰত ৰিজাৰ্ভেশ্যন লৈ বাচি থকা এটা জাতি হয় ক'ব গ'লেতো শিডিউল ট্ৰাইবেলবিলাকে মষ্ট মাৰ্জিনালাইজ মষ্ট বেকৱাৰ্ড মষ্ট ডিপ্ৰাইভ কমিউনিটি বুলি ক'লে শিডিউল ট্ৰাইববিলাকে হয় গোটেই ভাৰত বুলি নহয় গোটেই বিশ্বতে আপোনালোকে ইণ্ডিজিনিয়াছ কমিউনিটিবিলাকে ট্ৰাইবেলবিলাকে চবতকৈ পিছপৰা হয় তো তেখেতসকলে ছেকেণ্ড কেটেগৰী থাৰ্ড কেটেগৰী ক'ত বহে এনেকৈ বহিব তো এইটো চিন্তাধাৰাটো আমাৰ বিটিআৰ অঞ্চলত নাছিল এই চিন্তাধাৰাৰ এটা জন্ম দিয়া যেন লাগিল মোক